হে ছাৰ অঁ আহক হে আহক অঁ বহক কওক এতিয়া কি হৈছে আপোনাৰ হে কি হৈছে আপোনাৰ ছাৰ মই মানে এতিয়া চাহ খাই আহিছোঁ ভাত খোৱাটো আমাৰ অলপ দেৰি হয় হয় আপোনাৰ কি হৈছে সেইটো কওক হে কি হৈছে আপোনাৰ ছাৰ অকণমান জোৰেকৈ ক'ব নি মই মানে কাণেৰে জোৰেকৈ শুনা নাপাওঁ অহ' ভালকে শুনি পোৱা নাই সেইকাৰণে আহিছে নহয় ছাৰ ভালকৈ শুনি পোৱা নাই সেইটো কাৰণেহে আহিছোঁ আৰে ময়োতো তাকেই কৈছিলো হে আৰে শুনি নাপায় নি আপুনি জোৰেকৈ ক'লে শুনো ছাৰ ভাল যে বেয়াকে একো নক'লো কেতিয়াৰ পৰা হৈছে আপোনাৰ প্ৰব্লেমটো হে কেতিয়াৰ পৰা হৈছে আপোনাৰ এইটো প্ৰব্লেম ৰিক্সাত আহিছোঁ ছাৰ বাইকত আহিলে পাছফালৰ পৰা হৰ্ণ মাৰি থাকিলেও শুনি নাপাম যে ল'ৰা ছোৱালী কেইটা আপোনাৰ আজি 3 দিন মানেই হ'ল ছাৰ ভালকৈ শুনি নোপোৱা ঘৰৰ কাষৰ বোৱাৰীবোৰ ভাল লাগে চাগে ন তাকেতো ছাৰ ঘটনা হ'বলৈ বেছি টাইম নালাগে নহয় আপোনাৰ মানুহজনী চাগে বৰ ধুনীয়া 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 ছাৰ বহুত ধুনীয়া আগতে বহুত ধুনীয়াকৈ শুনা পাইছিলোঁ মানে ছাৰ আজি 3 দিনমানৰ আগত মই বিয়া এখন খাবলৈ গৈছিলোঁ তাতে সৰু সৰু ল'ৰা ছোৱালীবোৰে বম ফুটুৱাই আছিলে কোনে জানো ছাৰ ওপৰলৈ বম এটা জ্বলাই পিনে দলিয়াই দিলে নহয় আহি পিনে মোৰ কাণৰ ওচৰতে ফুটিলেহি সেইদিনাখনৰ পৰাই মই কাণেৰে ভালকৈ শুনিয়ে নাপাওঁ মই আপোনাক দৰৱ বেছি নিদিওঁ কাণৰ কথা যে দুটাই দিছোঁ এটা যদি আপুনি কাণত কিবা দুখ চুখ পাইছে সি শুকুৱাব আৰু ইটো হৈছে আপুনি যদি কাণৰ কিবা লেতেৰা চেতেৰা সোমাই আছে উলিয়াই দিব মালটো মই গেলাটোহে খাওঁ ছাৰ বিলাতীটো খাবলৈ আকৌ দাম বহুত নহয় এইটো ৰাতিপুৱা আৰু গধূলি কাণত দিব লাগিব ছাৰ কেনেকৈ খাব লাগিব ৰাতিপুৱা আৰু গধূলি কাণত দিব লাগিব অ' ঠিক আছে ছাৰ মই ল'ৰা এটা মাতি দিম এতিয়া সি আপোনাৰ কাণখন চাই দিব আৰু যদি কিবা লেতেৰা সোমাই আছে সি চফা কৰি দিব দেই নাই নাই ছাৰ মোৰ এতিয়া বয়স হৈছে ন কিমান আৰু 3 বছৰমান ৰওঁ বিয়া পাতিবলৈ